William, ¿no? Sí, la no la ruta en que tierra, মাটি ঘৰৰ মাটি এইটো মিয়াজা পাট্টা মাটি আমাৰ ঘৰটো জ্বলাবলৈ কোনো উপায় নাই। এইটো পিজিয়ান নহয় নেকি? এইটো পিজিয়ান নহয়, এইটো নদী পাটাৰ মাটি। আমি ভাড়া আছো। এইটো কম্পিটিশন পালে কোনে পাব? ঘৰৰ মালিকে পাব নে কোনে পাব? আমাৰ গলিছে আমি পাব লাগে। তাৰ মাটিটো মাটিৰ জেগাত আছে। মাটিটো জ্বলা নাই নহয়। আমাৰতো সব লুটপাট হৈ গ'ল, দোকান লুটপাট হৈ গ'ল। আমাৰতো সেই দোকান খুলে, আমাৰতো সেইপাৰ দোকান আছে। ATM বুলিয়ে কোৱা হয় তুলিৰাম ৰহাঙক। তুলিৰাম ৰহাং ডাঙৰীয়াই তেওঁৰ যিটো ঘৰ, এই ঘৰটো কিয় জ্বলাবলৈ প্ৰশাসনে দিলে, তেওঁৰ ওপৰত কিয় চৌমতো গোচৰ লোৱা নাই অসম আৰক্ষীয়ে? মোৰ এইটো গৃহমন্ত্ৰী মুখ্যমন্ত্ৰীৰ প্ৰতি ডাইৰেক্ট প্ৰশ্ন। কাৰণ তেওঁ ফৰেনচিক এভিডেন্স তাত ধ্বংস কৰিছে। আজি মই দেখা পাইছোঁ ভিডিঅ' য'ত দেখাইছে বন্দুক বাৰুদো আছে তাত। এইবিলাক বৈধ অবৈধ কি হয় নাজানো, কাৰণ ইয়াত বহুত ভাবুকি দি পেলাই তেওঁলোকে জনগণক ত্ৰাসিত কৰি পেলাই নিৰ্বাচনবিলাকত জয়লাভ কৰাৰ প্ৰচেষ্টা লৈ থাকে। আৰু যিবিলাক কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পাৱাৰ ইতিমধ্যে কংগ্ৰেছক জনজাতিৰ শত্ৰু বুলি ক'লেও কংগ্ৰেছ চৰকাৰৰ সময়তেই 52ৰ পৰাই লোকসভাত গৃহীত কৰি 6ষ্ঠ অনুসূচী দিয়া হৈছে। সেই 6ষ্ঠ অনুসূচীত যিবিলাক ক্ষমতা দিয়া হৈছে, সেই ক্ষমতাখিনি তুলিৰাম ৰহাং ডাঙৰীয়াই কি কাৰণে অসম কেবিনেটত গৈ দিছেগৈ এইটো মই নাজানো অসম চৰকাৰক। আৰু এনেকুৱা কৰাৰ বাবে ৰাইজে নিশ্চিতভাৱে প্ৰতিবাদ কৰা উচিত। নিজৰ যিখিনি অধিকাৰ কেতিয়াও চাৰেণ্ডাৰ কৰিব নাপায়। আমাৰ দেশৰ সংবিধানখনকে নষ্ট কৰিবলৈ বিজেপিৰ যি চেষ্টা, তাৰ অন্যতম নমুনা উদাহৰণ এই তুলিৰাম ৰহাং আৰু মুখ্যমন্ত্ৰীৰ মাজত যোৱাকালিৰ যিখন সিদ্ধান্ত গুৱাহাটীত। কাৰণ তেওঁলোকৰ কিছুমান ৰাইটছ আছে যিটো কাৰ্বি অট'নমাছ কাউন্সিলে নিজে ল'ব পাৰে, সেইখিনি এনেকৈ অতি নিৰ্লজ্জভাৱে অসম চৰকাৰৰ ওচৰত চাৰেণ্ডাৰ কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। এটা কথা আপোনালোকে মনত কৰিব যে হাইকোৰ্টত কেছ হৈছে ইনজাংচন এটা অনাৰ কাৰণে, কিন্তু কাউন্সিলে তুলিৰাম ৰহাঙৰ কাউন্সিলে মাহৰ পিছত মাহ এফিডেভিটখন জমা দিয়া নাই। হোৱাই দিলে 26ৰ ইলেকশ্যন আহি আছে, ভোট লাগিব, এইটো কৰিছে। আৰু এনেধৰণে গোটেই বস্তুটো কমপ্লিকেট কৰি পেলাইছে। যেতিয়া অনশনত বহি আছে বিজেপি চৰকাৰৰ ৰাতি 3টা বজাত তাৰ পৰা অনশনকাৰীক উঠাই নিয়াৰ কি যুক্তিযুক্ততা আছে? আজি মুখ্যমন্ত্ৰী বহিব পাৰে, কিমান দিন ধৰি বহি আছে অনশনত, তেতিয়া চৰকাৰে কিয় ভূমিকা লোৱা নাছিল? এই মুখ্যমন্ত্ৰী বা তুলিৰাম ৰহাঙে কিয় ভূমিকা লোৱা নাছিল তেওঁলোকৰ লগত ডাইলগ কৰাৰ কাৰণে? ডাইলগ নকৰিলে। এতিয়া স্বাভাৱিকতে শিখ চিডুলৰ কিছু অধিকাৰ আছে, ভূমিৰ অধিকাৰটো শিখ চিডুলৰ হাতত আছে। এই লৈ পেলাই যেতিয়া প্ৰশ্ন উত্থাপিত হৈছে, বহু বছৰ ধৰি কোনোবা মানুহ আহি আছে, তেওঁলোকক হাউ টু চেটেল, কেনেকৈ ৰিহেবিলেট কৰিব, এই ধৰণে কৰি পেলাই বিষয়টো সমাধান কৰাৰ কাৰণে সদিচ্ছাৰ অভাৱ বিজেপি। আৰু বিজেপি অকল ৰাজনৈতিক লাভালাভৰ কাৰণে সন্মুখৰ নিৰ্বাচনত ভোটকেইটা পোৱাৰ কাৰণে এই কাৰবাৰটো কৰিছে। তাৰ ফলত এটা অশুভ প্ৰৱণতা আমি দেখা পাইছোঁ যে কোনোবাই কাৰ্বি মুৰ্দাবাদ, গো বেক, চাইনিজ কাৰ্বি, এই ধৰণৰ শ্লোগান, জয় শ্ৰীৰাম দি পেলাই মানুহ সংঘৰ্ষমুখৰ হোৱাটো, এইটো আমি কোনোৱে কাম্য নকৰোঁ, এইটো নিন্দনীয়। আৰু এই ধৰণে এটা গোটেই বিষয়টোক বিজেপিয়ে জটিলতাৰ মাজলৈ লৈ গৈছে। আজি তৎপৰতাৰে বিৰাট বৈঠক কৰি আছে, আৰু সেই বৈঠকত 5 তাৰিখে যদি সুপ্ৰিম হাইকোৰ্টলৈকে যাব পাৰে, হয় নট 1 ইয়াৰ, লাষ্ট 1 ইয়াৰত কি কৰিলে তেওঁলোকে, আৰু কেলেই তৎপৰতা নেদেখুৱালে? সেইকাৰণে গোটেই বিষয়বিলাক আৰু সব মাটিতেই ইনজাংচন আছে তেনে কথা নহয়। কি আছে কি নাছে আমি নাজানো, কিন্তু সকলো কথা স্পষ্ট হ'ব লাগে। আৰু যিকোনো মূল্যত শিখ চিডুলৰ যিটো অধিকাৰ সুনিশ্চিত হ'ব লাগে। তাত বসবাস কৰা অন্য যি অংশৰ মানুহ তেওঁলোকৰো নিৰাপত্তা সুনিশ্চিত হ'ব লাগে, অধিকাৰ সুনিশ্চিত হ'ব লাগে। আমি বিটিআৰতো দেখিছোঁ তেনেধৰণে শিখ চিডুল চলি আছে। যে এই শান্তিৰ বিষয়টোক বেছি গুৰুত্ব দি পেলাই মানুহৰ সমস্যাটো সমাধান কৰাৰ কাৰণে চৰকাৰে তৎপৰতা ল'ব লাগিছিল। ৰাংহানৰ আজি যি কাম কৰি আছে তুলিৰামকতো এটা মুখ্যমন্ত্ৰীৰ ATM বুলি কয়।
ইয়াতে আমি বহু দুৰ্নীতিৰ অভিযোগ শুনিছোঁ। ৰাস্তা বন্ধাত দুৰ্নীতি, শ কোটি টকাৰ দুৰ্নীতি হৈছে। মানুহৰ ক্ষোভটো পূৰ্বৰ পৰাই আছে। এতিয়া কি ট্ৰাইবেল কি নন ট্ৰাইবেল সকলো মানুহৰ ক্ষোভ আছে এইখন চৰকাৰৰ পৰ্বত প্ৰমাণ দুৰ্নীতি তুলিৰাম ৰাঙাৰৰ। এই দুৰ্নীতিৰ বিৰুদ্ধে ক্ষোভ আছিল, কাৰণ এই ক্ষোভটো যেতিয়া এটা স্ফুলিংগ লাগি গ'ল তেতিয়া বিস্ফোৰিত হৈ গ'ল। এই ক্ষোভটোৰ বিস্ফোৰণ হৈছে। সকলো মানুহ সুখী নহয় ইয়াতে, কি ট্ৰাইবেল কি নন ট্ৰাইবেল। আজি তুলিৰাম ৰাঙানৰ ঘৰটো জ্বলাই দিয়াৰ পিছত কেলেই ডিছমেণ্টেল কৰিলে? ৱাই দিছ স্পিডিনেছ? তৎপৰতাৰে ঘৰটো ডিছমেণ্টেল কৰিছে। এতিয়া তাৰ প্ৰায় বন্দুক আছে, টকা আছে, পইচা আছে, কি আছে, সকলো কথাটো মানুহৰ কাৰণে এটা ধোঁৱা কোৱা হৈ গৈছে। এতিয়া আমাৰ সন্মুখত অখিল গগৈ আছে, অখিল গগৈ কওক, আমাৰ হিলছ পাৰ্টিৰ মানুহ আছে, তেওঁলোকে ক'ব।